দুঘণ্টামানৰ পাছতে নৱবৰ্ষৰ যিহেতু আগমন ঘটিব, লগতে সমাগত মাঘ বিহু। এই মাঘ বিহু সমগ্ৰ টিঙাবেশী ৰাইজে একেলগে একত্ৰিত হৈ তেওঁলোকে এসাঁজ ভোগালী বিহু হিচাপে মাঘ বিহুত খাবলৈ যো-জা প্ৰস্তুতি চলাইছে। আমি তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম, তেওঁলোকে এই মাঘ বিহুৰ বাবে কেনেধৰণে প্ৰস্তুতি চলাইছে। আপুনি কওকচোন, আপোনালোকৰ ইয়াত কেনেধৰণে প্ৰস্তুতি চলাইছে? যিহেতু সমগ্ৰ ৰাইজ একত্ৰিত হৈ মাঘ বিহুৰ বাবে প্ৰস্তুতি চলোৱা বুলি আমাক গম পাইছোঁ, গতিকে সেই বিষয়ে আপুনি কওকচোন কেনেকুৱা ধৰণৰ প্ৰস্তুতি? হয়, আমি টিঙাইত এবাৰ অসম মৰাণ সভা, টাই আহোম যুৱ পৰিষদ আৰু মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আমি টিঙাইত বৃহত্তৰ টিঙাই অঞ্চলটো আমি একত্ৰিত হৈ ভোগালীৰ সন্ধিয়াটি আমি এবাৰ এটা নতুন ৰূপত সজাবলৈ আগবাঢ়ি আহিছোঁ। এই আমাৰ প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি। আৰু আমি সেইদিনাখন সন্ধিয়াটো 100 কেজি গাহৰি, 100টা হাঁহ, 1 কুইণ্টেল মাছৰে সৈতে আমি ভোগালী সন্ধিয়াটি আমি সকলোৱে লগে ভাগে এসাঁজ খাম। আৰু সন্ধিয়ালৈ আমাৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া, বিমান বৰুৱা, ৰাকেশ ৰিয়ান, দিগন্ত গোহাঁইকে আদি কৰি অসমৰ আগশাৰীৰ 15গৰাকী কণ্ঠশিল্পী আমাক কণ্ঠদান কৰিব, সন্ধিয়াটি সুন্দৰকৈ তুলিব। আৰু আপোনালোকৰ এই নিউজ চেনেলৰ যোগেদি আমি সমগ্ৰ ডিগবৈ টিঙাইবাসী ৰাইজক আমি এই অনুষ্ঠানটোলৈ নিমন্ত্ৰণ জনাইছোঁ। হয় হয়, এটা কথা ক'ব লাগিব, যিহেতু বৃহত্তৰ টিঙাই অঞ্চলত সকলোৱে লগে ভাগে মিলি এসাঁজ খাম বুলি প্ৰস্তুতি চলাইছে। তেওঁলোকে প্ৰস্তুতি আগমুহূৰ্তত ভেলাঘৰ সাজিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে মেজিও সাজিব, লগে ভাগে এসাঁজ খাব সকলোৱে মিলি। এই টিঙাইৰ প্ৰস্তুতি ব্যাপক হাৰ চলি যোৱা বুলি আমি গম পাইছোঁ।